সাবস্ক্ৰাইব কৰক অলৰাউণ্ডাৰ আসাম চেনেলটোক লগতে বেল আইকনটো টিপি দিয়ক ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবলৈ। কামাখ্যা মন্দিৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত শংকৰ আজানৰ দেশ বুলি বিবেচিত অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰৰ নৈসৰ্গিক সভাৰ মাজত কৌটি কৌটি ভক্তৰ বিশ্বাস আৰু আস্থাৰ স্থল হৈছে কামাখ্যা মন্দিৰ, য'ত সৃষ্টিৰ জননী মা কামাখ্যাৰ যোনি পূজা কৰা হয়। এই কামাখ্যা মন্দিৰ ভাৰতবৰ্ষৰ মুঠ ৫১খন দেৱীপীঠৰ ভিতৰত অন্যতম। ইয়াক তন্ত্ৰ শক্তিৰ মূল স্থান বুলিও জনা যায় আৰু মা কামাখ্যাক তন্ত্ৰ শক্তিৰ সৰ্বোচ্চ দেৱী বুলি জনা যায়। শক্তিপীঠ কামাখ্যাৰ ধৰ্মীয় উৎসৱসমূহৰ ভিতৰত অম্বুবাচী অন্যতম। বন্ধুসকল, আজি আমি আলোচনা কৰিম শক্তিপীঠ কামাখ্যা আৰু অম্বুবাচী মেলা সম্বন্ধীয় কিছু কথা। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তন্ত্ৰ শক্তিৰ মূল স্থান কামাখ্যা মন্দিৰ। জনবিশ্বাস মতে এই ঠাই সতীৰ যোনিমণ্ডল পতিত হোৱা স্থান। এনে বিশ্বাসৰ অন্তৰালত আছে প্ৰচলিত লোককথা শিৱসতীৰ আখ্যান। খ্ৰীষ্টীয় নৱম-দশম শতিকাত ৰচিত কালিকা পুৰাণত বৰ্ণিত আছে যে দক্ষযজ্ঞত পতিনিন্দা সহিব নোৱাৰি প্ৰাণত্যাগ কৰা সতীৰ শৱদে স্নেহবশত কান্ধত লৈ ফুৰা শিৱই যেতিয়া তাণ্ডৱ নৃত্যৰে পৃথিৱী কঁপাই তুলিলে, তেতিয়া সৃষ্টি ধ্বংস হোৱাৰ ভয়ত দেৱতাসকলৰ লগত মন্ত্ৰণা কৰি ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ শৱদেহ খণ্ড বিখণ্ড কৰে। সতীৰ দেহ ৫১খন ঠাইত পৰে আৰু য'ত সতীৰ দেহৰ খণ্ড পৰে তাতেই একোখন পবিত্ৰ দেৱীপীঠ গঢ় লৈ উঠে। কালিকা পুৰাণ মতে নীলকূট অৰ্থাৎ নীলাচল পাহাৰত যোনিমণ্ডল প্ৰস্তৰ প্ৰাপ্ত হৈছিল। সেয়েহে শিলাৰূপী দেৱী স্পৰ্শ কৰিলে মনুষ্যই ব্ৰহ্মসদনত অৱস্থান কৰি মোক্ষ লাভ কৰে বুলি এক ধৰ্মীয় বিশ্বাস আছে। অষ্ট্ৰিক ভাষাত কা মানে স্ত্ৰী আৰু মেঘা মানে জন্মদাত্ৰী, গতিকে কামাখ্যা হৈছে জন্মদাত্ৰী আদিমাতৃ। যোনিক এই পৃথিৱীত জন্ম লোৱা সকলো মানুহৰে প্ৰৱেশদ্বাৰ বুলিও জনা যায়। সেইকাৰণেও যোনি মন্দিৰ কামাখ্যা অদ্ভুত, চমৎকাৰী আৰু অন্যতম মন্দিৰ বুলি গণ্য কৰা হয়। এই কামাখ্যা মন্দিৰত ৪টা কক্ষ আছে। সেয়া হৈছে গৰ্ভগৃহ আৰু ৩টা মণ্ডপ। গৰ্ভগৃহটো আচলতে ভূগৰ্ভস্থ এটি গুহা, যিটো অন্য মণ্ডপ ৩টাৰ তুলনাত সৰু আৰু অন্ধকাৰময়। এই গৰ্ভগৃহত কোনো মূৰ্তিৰ পৰিৱৰ্তে এচটা যোনি আকৃতিৰ শিলা আছে, য'ত প্ৰায় ১০ ইঞ্চি গভীৰ এটি গাঁত দেখা যায় আৰু ইয়াক মা কামাখ্যাৰ যোনি বুলি বিশ্বাস কৰি পূজা অৰ্চনা কৰা হয়। এই যোনিখণ্ড সদায় ফুলেৰে ঢকা থাকে আৰু ইয়াৰ পৰা সদায় প্ৰাকৃতিক জলপ্ৰবাহ নিৰ্গত হৈ থাকে। অম্বুবাচী হৈছে মা কামাখ্যা ধামত পালন কৰা আটাইতকৈ ডাঙৰ উৎসৱ। প্ৰতি বছৰে জেঠ আহাৰ মাহৰ সংক্ৰান্তিৰ পিছত সূৰ্য মিথুন ৰাশিত মৃগশিৰা নক্ষত্ৰৰ ৩ পদ সময় উকলি আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰা ক্ষণত জ্যোতিষ শাস্ত্ৰমতে পৃথিৱী ঋতুমতী হয়। এই সময়তে কামাখ্যা দেৱীৰো ৰজস্বলা হোৱা বুলি বা অম্বুবাচী প্ৰবৃত্তি হোৱা বুলি ধৰা হয়। প্ৰবৃত্তিৰ ৩ দিন বিংশতি দণ্ডৰ পিছত অম্বুবাচীৰ নিবৃত্তি বুলি ধৰে। অম্বু শব্দৰ অৰ্থ হৈছে জল আৰু বাচী মানে পানী ভাহি যোৱা বা বৰ্ষা হোৱা। এই অম্বুবাচীৰ সময়ত অৰ্থাৎ সেই ৩ দিন কামাখ্যা মন্দিৰৰ মূল গৰ্ভগৃহত থকা মা কামাখ্যাৰ যোনিয়েদি প্ৰাকৃতিক জলপ্ৰবাহৰ বিপৰীতে ৰক্তবৰ্ণ জলপ্ৰবাহ নিৰ্গত হয়।
আৰু ইয়াকে মা কামাখ্যাৰ ৰজস্বলা হোৱা বুলি ধৰা হয় আৰু সেই 3 দিন কামাখ্যা মন্দিৰ বন্ধ ৰখা হয়। আশ্চৰ্যজনক বিষয় এইটোৱেই যে অম্বুবাচীৰ সময়ত মা কামাখ্যা মন্দিৰৰ কাষৰ ব্ৰহ্মপুত্ৰৰ জলধাৰা ৰঙা হৈ পৰে। অম্বুবাচী লগাৰ আগতে কামাখ্যা দেৱীৰ মূল পীঠত ৰঙা কাপোৰ পাৰি দিয়া হয় আৰু নিবৃত্তিৰ পিছত সেই কাপোৰ আঁতৰাই পেলোৱা হয়। এই ৰক্তবৰ্ণ বা অংগবস্ত্ৰই সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰে বুলি ভক্তগণে বিশ্বাস কৰি আহিছে। মন্দিৰ খোলাৰ দিনা বা স্থানীয় ভাষাত শুদ্ধিকৰণৰ দিনা অতি আড়ম্বৰেৰে পূজা আৰম্ভ কৰা হয় আৰু সেইদিনা দেৱী দৰ্শন পোৱাটো অতি সৌভাগ্যৰ কথা। সেয়েহে দৰ্শনৰ বাবে হাজাৰ হাজাৰ সাধু সন্ন্যাসী তথা ভক্তৰ লোকাৰণ্য হৈ পৰে কামাখ্যা ধাম। এই অম্বুবাচী মেলাত বিভিন্ন ঠাইৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্ত সমাজে অতি আড়ম্বৰেৰে পূজা আৰম্ভ কৰে। মা কামাখ্যাৰ সন্তুষ্টিৰ বাবে ইয়াত মাতাক জাগ্ৰত কৰা হয় আৰু পঠা মহ আদি বলি দিয়া হয়। অম্বুবাচীৰ সময়ত কামাখ্যা পীঠত মূল মন্দিৰৰ বাহিৰেও দশমহাবিদ্যাৰ মন্দিৰসমূহো বন্ধ ৰখা হয়। মা কামাখ্যাৰ সেই দশমহাবিদ্যাৰ অৱতাৰসমূহ হৈছে ভুৱনেশ্বৰী, বগলামুখী, ছিন্নমস্তা, ত্ৰিপুৰা সুন্দৰী, তাৰা, কালী, ভৈৰৱী, ধূমাৱতী, মাতংগী আৰু কমলা। কামাখ্যাৰ জনবিশ্বাস মতে অম্বুবাচীৰ উক্ত দিনকেইটাত গাঁত খন্দা, গছ-গছনি কটা, হাল বোৱা ইত্যাদি কৰ্ম বৰ্জিত। অম্বুবাচীত পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, নেপাল, তিব্বত, বাংলাদেশ আদিকে ধৰি ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আনকি পশ্চিমীয়া দেশৰ পৰাও তীৰ্থযাত্ৰী বা পৰ্যটক আহে। তদুপৰি ভাৰতীয় সাধু সন্ন্যাসী তেওঁলোকৰ ধৰ্মীয় আচাৰ বিচাৰ, ক্ৰিয়াকলাপ, চিন্তাধাৰা আৰু জীৱন যাপনৰ লগত অম্বুবাচীৰ জৰিয়তে অসমীয়া মানুহৰ পৰিচয় ঘটে। অসমৰ বাবে এয়া এক গৌৰৱৰ বিষয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব। লগতে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে প্ৰতিজন কামাখ্যা মাৰ ভক্তই ভিডিঅ'টো চাবলৈ পায়। আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথম তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।